কি হলো গম পাইছো মই তাকেই কৰি আছো আৰু একদম সবৰে কাৰণে কৰি আছো হল এতিয়া মোক আৰু ফোন কৰি ডিস্টার্ব কৰি নাথাকিব হে সৰস্বতী মা একদম দায়িত্ব নধৰিবা দেই তোমাক আজি অকমান ৰেষ্ট দিছো কৃষ্ণ সৰস্বতী মা দায়িত্ব নধৰিবা আৰু দেই ভগৱান নালাগো where is the new ভগৱান ক'ত কৃষ্ণ ভগৱান একদম সৰি দেই তাই দুখ নধৰিবা আৰু চোৱাচোন ইমান সময় তোমাক মই বাকচটো বজত ভৰাই থৈ দিছো এই গৰমত কৃষ্ণ প্ৰভু তোমাক তো মই এতিয়া দক্ষিণা এটা দিব লাগিব ৰবা টিম ভগৱান তুমি দায়িত্ব নধৰিবা বৰ্তমান মই তোমাক এইটোকে দিছো তুমি মোৰ খালি লাইফটো বনাই দিয়া তাৰপিছত মই তোমাক লাখ লাখ টকা দিয়ে যাম ইউ মেক মাই লাইফ আই গিভ ইউ ডোনেশ্যন সৰি দক্ষিণা এতিয়াতো মই প্ৰাৰ্থনা এটা গাব লাগিব কি কওঁ তুমি চিতবি এইটো পুৰণা হ'ল এইটো খাপ নাখাব অপৰাধ বিনাশন এটা অল ভাৰ্চন তো মই বনাই থৈছিলো নহয় কি আছিল জয় জয় কৰোণা কৃপা কৰা কৰোণা না 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 নে না 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 নে না 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 ওম জয় জগদীশ হরে ওম জয় জগদীশ হরে কৰোণা এটা কথা কিন্তু এইবোৰ আকৌ মই এনে কৰি থকা নাই তোমাক যে মই ডোনেশ্যন দিছো হ'ব পাৰে এতিয়া কমাই দিছো কিন্তু তোমাক মই কৈছোৱেই তুমি মোৰ লাইফটো বনাই দিয়া মই তোমাক ডোনেশ্যন দিয়ে থাকিম তাকো লাখ লাখ আচ্ছা বাৰু তুমি আহিলা দেই ঠিকেই কৰিলা কিন্তু কোনফালে দি আহিলা সুদূৰ চীনৰ পৰা তাহানিৰ মানসকল আহিছে তোমাৰ ভাৰতবৰ্ষৰ উত্তৰ পূব দিশৰ পৰা ইয়াণ্ডাবু সন্ধি কৰি আহিছিলে ব্ৰিটিছসকল এইবোৰ মানে মোক দেউতাই কয় আৰু কিন্তু তুমি কোনফালৰ পৰা আহিলা আহিলা তোমাকতো আমি অনাদৰ কৰা নাই চোৱাচোন সৰু সজাই পৰা আৰম্ভ কৰি কিমান জেগাত তোমাক ৰখাৰ ব্যৱস্থা কৰিছো আনকি 5 ষ্টাৰ হোটেলতো তোমাক ৰাখিছো এতিয়াতো ল'ৰা ছোৱালী স্কুল কলেজ বন্ধ কৰি তোমাক ৰখাৰ ব্যৱস্থা কৰা হৈছে বিহুৱে বাদ দিবলগীয়া হ'ল তোমাৰ কাৰণে নামঘৰ মছজিদ গীৰ্জা চবটো বাদ দিবলগীয়া হৈছে বহুত মানুহ মাৰিলা ইমান অত্যাচাৰ কৰিছা হ'ল আৰু যোৱাগৈ এটা কথা তোমাক মনে মনে কওঁ তোমাৰে মোৰে মাজৰ পাৰ্চনেল কথা মাজে মাজে আহি থাকিবা এইটো সময়ত এটা ক্ষেত্ৰত কিন্তু তুমি মোক বহুত হেল্প কৰিলা দেই চাবা ৰবা এইয়া চোৱা এইয়া দেখিছা এয়া হ'ল মেথছ এয়া হ'ল ছ'চিয়েল চায়েন্স এয়া জেনেৰেল চায়েন্স এইখন হৈছে আচলখন এয়া মোৰ মাতৃভাষা দিছ ইজ মাই মাদাৰ লেংগুৱেজ এইবোৰতো এইবাৰ দৰকাৰী নহ'লে তোমাৰ কাৰণে এলাও জানা মোৰ লগৰ এটাই মোক একদম পৰীক্ষা নেদেখুৱাই নহয় তো এনেকে থাকে কিনো গতিটো কৰিলে নেদেখুৱাই তোমাক জানো আঁতৰাব পাৰিলে মাৰিব পাৰিছে নাই পৰা আৰু তুমি ভাল কাম কৰিছা ৰ'বা চোৱাচোন তুমি গোটেই পৃথিৱীখন সেউজীয়া কৰি দিলা
প্ৰদূষণমুক্ত কৰি দিলা মানুহে আঁতৰে আঁতৰে থাকি ইজনে সিজনে খবৰ লোৱা হ'ল ইজনে সিজনক সহায় কৰা হ'ল বাহ একদম সলনি কৰি দিলা দেই গতিকে সেই হিচাপে ক'বলৈ গ'লে তুমি আৰু দুদিনমান থাকি গ'লে মই বেয়া নাপাওঁ কিন্তু তুমি আকৌ বহুত অপকাৰো কৰিছা নহয় চোৱাচোন কিমান মানুহ মাৰি দিলা কিমান মানুহ এতিয়া তোমাৰ ৰোগত আক্ৰান্ত হৈ আছে তুমি ৰাস্তাহে হেৰাইছা মই দিম তোমাক ৰাস্তা তুমি যোৱাগৈ বাকীবোৰেনো ইমান পঢ়া শুনা কৰি পেলাই কিটো কৰিলে তোমাৰ ৰাস্তাটোৱে উলিয়াই দিব পৰা নাই সেইকাৰণে কৈছোঁ তুমি মোৰ লাইফটো বনাই দিয়া মই তোমাৰ ৰাস্তা উলিয়াই দিম তুমি মাজে মাজে এনেকুৱা সময়ত আহি থাকিবা মোক পাৰ কৰি কৰি গৈ থাকিবা মোৰ লাইফটো বনি যাব আৰু তাৰপিছত মই তোমাৰ ৰাস্তা উলিয়াই দিম আৰু তোমাক লাখ লাখ টকা দি যাম আৰু তুমিনো কি সাংঘাতিক বস্তু হে চাবোনে হাত ধুই দিলে 20 ছেকেণ্ড নাইকিয়া হৈ গুচি যোৱা কিন্তু মানুহৰ দেহৰ ভিতৰত সোমালে যে ওলাবলৈ ইচ্ছা নকৰা কেলে কেছটো কি আমাক কি ধ্বংস কৰি দিয়াৰ মতলব নেকি নাই 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 তোমাক আৰু থাকিব দিব নোৱাৰি দেই বহুত মানুহ মাৰিলা তুমি যোৱা তোমাক সেৱা জনাইছো তুমি যোৱা কিন্তু এটা কথা মাজে মাজে আহিবা পৰীক্ষা সময়ত কাৰো কিন্তু একো অপকাৰ নকৰিবা খালি মোৰ লাইফটো বনাই দিবা